নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বনাম মূলাৰ আচাৰ। সহজ পদ্ধতিতে মূলাৰ আচাৰ কেনেকৈ বনাব পাৰি আজি মই আপোনাক দেখাম। এইবিধ আচাৰ আপুনি ইনষ্টেণ্ট বনাই এতিয়া এতিয়াই আপুনি খাব পাৰে। এইটো আচাৰৰ আপুনি কিন্তু এটা কথা আছে, এইটো আচাৰ আপোনাৰ খুব বেছি আপোনাৰ এসপ্তাহ ভালে থাকে। তাতকৈ বেছি দেখিব লাগিলে আপুনি এইটো ফ্ৰিজিং কৰিব লাগিব। ধৰক তাৰ কাৰণে মই কি কি সামগ্ৰী মই দেখাই দিছোঁ। তাৰ কাৰণে লাগিব আপোনাৰ মেথি, কালজিৰা, সৰিয়হ গুড়ি, গোৱামুড়ি, জলকীয়া আৰু মূলা। এইখিনি মূলা মই প্ৰথমতে ৰুকি লৈছোঁ। ৰুকি পেলাই তাত নিমখ দি 10-15 মিনিট ৰাখি থৈছোঁ। ৰাখি পেলাই তাৰ পৰা পানী ওলাব, তাক মই হাতেৰে চিপি তাৰ পানীখিনি ওলাই দিছোঁ। পানীখিনি ওলোৱাৰ পিছত ভালদৰে ওলাই যোৱাৰ পিছত মই তাক চালনীত 3-4 ঘণ্টাৰ কাৰণে ৰ'দত দিছোঁ। সেই লগতে মই এই কেঁচা জলকীয়াখিনিও ৰ'দত দি দিছিলোঁ। এতিয়া আমি কি কৰিম, নেক্সট ষ্টেপটো হৈছে এই মছলাখিনি যি আছে আপোনাৰ গোৱামুড়ি, মেথি, কালজিৰা, এই গোটেইখিনি এতিয়া আমি এটা শুকান কেৰাহীত সামান্য ফ্ৰাই কৰি ল'ম। তাৰপিছত এইখিনি আমি খুন্দনিত খুন্দি ল'ম। বলক আমি এতিয়া ফ্ৰাই কৰিবলৈ আৰম্ভ কৰোঁ। এইখিনি বস্তু মই দি দিলোঁ। এতিয়া কম জুইত এইখিনি মই ফ্ৰাই কৰিম। এইখিনি হৈ গৈছে মোৰ। এতিয়া আমি এই যিখিনি আমাৰ গোৱামুড়ি, মেথি, কালজিৰা, এই গোটেইখিনি আমি এতিয়া আধা ঘণ্টা কৰি লৈছোঁ। সম্পূৰ্ণৰূপে খুন্দিব নালাগে, আধা ঘণ্টা কৰিব। লগত আমি ইয়াত লৈছোঁ অকণমান হিং আৰু এইটো কাশ্মীৰী মিৰ্চ। এতিয়া আমি কেৰাহীত তেল দিম। তেলটো মই বেছি ব্যৱহাৰ নকৰোঁ, আপোনালোক লাগিলে তেলটো দিব, বেছি কৰি দিব পাৰিব। এইখিনি তেল যথেষ্ট। তেলখিনি মই গৰম হ'বলৈ দিম। এতিয়া চাওক আপোনালোকে, মোৰ তেলটো গৰম হৈ গৈছে, ধোঁৱা ওলাব ধৰিছে। এতিয়া মই কি কৰিম, কেৰাহীত এইখিনি মুলিখিনি মই ইয়াত দি দিম। এই মুলিখিনি দিলোঁ। লগত মই এতিয়া কেঁচা জলকীয়াখিনি দি দিম, দি অকণমান লাৰি দিম। বেছি সময় ভাজিব নালাগে, এইখিনি খুব বেছি 30 ছেকেণ্ড এইখিনি ভাজিলে হৈ গ'ল। এতিয়া মই নিমখ আৰু হালধি দি দিম। নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। হালধি দিম। কাশ্মীৰী মিৰ্চ দিম। হালধি আপোনাৰ মই এতিয়া জুইটো নমাই দিছোঁ। হালধি আপোনাৰ আধা চামুচমান আপোনালোকে জোখমতে দি দিব। হালধিটো জানিবই আপোনালোকে। কাশ্মীৰী মিৰ্চটো তেনেকৈ জোখমতে দি দিব। এতিয়া ইয়াত মই হিং আপোনাৰ চাই লওক, 1 চিমটামান, অকণমান, ইয়াত হয়তো আপোনাৰ বহুত যেন দেখা পাইছে, 1 চিমটামান হিং দি দিম। হিং দি এতিয়া মই এইখিনি লৰাম। এতিয়া আমি এইখিনি জুইটো বন্ধ কৰি লৈছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া ইয়াত মই আপোনাৰ সৰিয়হৰ গুড়িখিনি, এইখিনি সৰিয়হ গুড়ি দি দিওঁ। লগত মই এই যিখিনি মছলা আদাকৈ খুন্দি লৈছিলোঁ সেইখিনি দি দিলোঁ। সেইখিনি দি পেলাই এইখিনি এতিয়া মই ধুনীয়াকৈ মিলাই ল'ম। ভালদৰে মিলাব। আপোনালোকে এটা বস্তু মনত ৰাখিব, আচাৰত যাতে কেতিয়াও পানী লাগি নাযায়। পানী লাগিলে আচাৰ সোনকালে বেয়া হয়। মই যদিও কৈছোঁ আপোনাৰ এসপ্তাহ এইটো আচাৰ ভালে থাকে, মোটামুটি আপোনাৰ ধৰি লওক এমাহমান আৰামছে ভালেই থাকে আপোনাৰ। কাৰণ আমি ইয়াত অকল ভিনেগাৰ ইউজ কৰিম। ভিনেগাৰটো ইউজ কৰিলে আচাৰটো সোনকালে বেয়া হ'ব নিদিয়ে। এতিয়া ইয়াত মই 1.5 চামুচমান ভিনেগাৰ ইউজ কৰিম। ভিনেগাৰটো আমি কেতিয়া দিম, যেতিয়া এইখিনি মোৰ ঠাণ্ডা হৈ যাব। এইখিনি ঠাণ্ডা হোৱালৈকে ভিডিঅ'টো স্কিপ কৰিছোঁ মই। এতিয়া ইয়াত মই
ভিনেগাৰ ইউজ কৰি আছোঁ। ভিনেগাৰ মই আপোনাৰ মোটামুটি ডেৰ চাহ চামুচমান দি দিম। এইখিনি দিম, আকৌ এইখিনি মিক্স কৰি ল'ম। কালাৰটো ইমান ধুনীয়া অহা নাই, সেইকাৰণে অকণমান আকৌ ইয়াত কাশ্মীৰ মিৰ্চ আকৌ অকণমান দি দিছোঁ। এয়া আমাৰ মূলাৰ আচাৰ ৰেডি হৈ গ'ল। দেখিছেনে বন্ধুসকল কিমান সহজ। আৰু এইটো আচাৰ আপুনি আকৌ মোটামুটি এতিয়া ধৰক আৰু 1-1.5 ঘণ্টামান পিছত আপুনি খাবই পাৰিব। তথাপিও আপোনাৰ 2 দিনমান গ'লে বেছি টেষ্টি হয়, কিন্তু ইনষ্টেণ্টো খাব পাৰি। আজি ভিডিঅ'টো আপোনাৰ বন্ধুসকল এইখিনিয়ে। আপোনালোক যদি মোৰ চেনেলটো নতুন, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব আচাৰটো খাই কেনেকুৱা লাগিল। আজিলৈকে এইখিনিয়ে, নমস্কাৰ।